হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। আজি ৰাতিপুৱাই শুই উঠি চাহ খাই মই আহিলোঁ কঠীয়ানিলৈ বুলি। ভাবিছে চাগে সকলোৱে মইনো ৰাতিপুৱা কঠীয়ানিলৈ কিয় আহিলোঁ। যদি আপোনালোকে জানিব খোজে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব, নহয় জানো? এইবোৰ দেখিছেনে কিমান ধুনীয়া ধুনীয়া চাহ গছৰ কুঁহিপাত মেলিছে। ব'লক তেনেহ'লে মইনো আজি ৰাতিপুৱাই কিয় কঠীয়ানিলৈ আহিছোঁ আপোনালোকক সকলোকে দেখাই যাওঁ। ফাইনেলি কঠীয়ানি পাই গ'লোহি আৰু কঠীয়ানিলৈ অহা মূল কাৰণটো হৈছে আজি আমাৰ আৰু বৰ্তাহঁতৰ ঘৰৰ কঠীয়া পাৰিছে। সেয়ে ভাবিলোঁ ৰাতিপুৱাই শুই উঠিলোঁ যেতিয়া কঠীয়ানি লৈ গৈ এপাক চাই থৈ আহোঁগৈ। এয়া দেখিছেনে বৰ্তা, দাই আৰু দাদাহঁতে সকলোৰে কেনেকৈ নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইজন আমাৰ দেখিছেনে, এইজন আছে আমাৰ বৰ্তা দেই। আৰু এইপিনে দেখিছেনে সেইটো পানী মেচিন চলাই থৈছে। অলপ বহিব খোজোতেই সৌ দাদাজনে ক'লে বোলে তামোল খাওঁ, আৰু তামোল খাওঁ বুলি ক'লে যেতিয়া আনিতো দিবই লাগিব, নহয় জানো? ব'লক তেনেহ'লে আমি তামোল আনোগৈ। পিছে আজি কঠীয়াৰ পৰা খানাটো বৰ্তাহঁতৰ ঘৰতে হৈছে দেই। কি কিনো যোগাৰ কৰিছে ভাতৰ লগত খাবলৈ চাওঁচোন ব'লক। পোৱালীকেইজনী দেখিছেনে, এই দুইজনীয়ে মোৰ ভতিজা দেই। দুইজনীয়ে কিমান ধুনীয়াকৈ খেলি আছে। এতিয়া ভিতৰতনো কি যোগাৰ কৰিছে চাবলৈ বুলি ময়ো সোমাই আহিলোঁ। সোমাই আহি দেখোঁ যে আমাৰ নৌবাই মাছ ফ্ৰাই কৰি আছে আৰু লগতে বৰ্তাহঁতৰ নৌবাই আলু আৰু বিলাহী বনাই আছে, লগতে বোলে মাছো দিব। এইবোৰ হৈছে ডাল কচু, কঠীয়া পৰাৰ দিনা বোলে খাব লাগে। পিছে মোৰ কিন্তু লোভ লাগিলেই দেই। এতিয়া ভাতৰ যোগাৰটো চাই হাতত তামোল লৈ ময়ো আহিলোঁ পাপাহঁতক তামোল দিওঁগৈ বুলি। এতিয়া পাপাহঁতক তামোল দি মই ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ আহিয়েই নবৌৱে ক'লে মাক বোলে মুগা চুমনি চাহ দিবগৈ লাগে। কথামতেই কাম, হাতত চাহ লৈ ময়ো চুমনি লৈ বুলি আহিলোঁ। আৰু আজি মোৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব।